हाय गाइस नमस्कार बंधुসকল। तो आगर भिडिओ मैं देखाइছিলো आपनलोকক काटिंग करि पेले सठिक जोख माप केनेके लोৱা হয় सठिक नियमत केनेके काटा হয়। तो या आसिल आगर भिडिओ लिंक आपनलोक দি দিম। आसिल इতিয়া আজি মই এইটো आपनलोকক डाঙर কৰি দেখুৱাম। डाঙर কৰি দেখুৱাম মানে এইটো আমাৰ কটৰি হয়, কটৰিটো সৰু হৈ যাব। তো এইটো ডাঙৰ কৰিবলৈ আমাক এক্সট্ৰা কাগজ ল'ব লাগিব। তো ব্লাউজ 32 সাইজৰ ব্লাউজ আছিলে, এইটো আপোনাৰ 32 সাইজ ব্লাউজ হ'ব। এইটো হৈছে বেক পাৰ্ট, এইটো হ'ল ফ্ৰন্ট পাৰ্ট কটৰি, এইটো হ'ল বেল্ট, তো এইকেইটা হৈছে ফ্ৰন্ট পাৰ্ট। ফ্ৰন্টৰ ফালে থাকিব, এইটোত থাকিব বেক সাইডে। তো আজি আপোনালোকক মই এই যে কটৰি আছে এইটো মই ডাঙৰ কৰি দেখাম। তো এইটো ডাঙৰ নকৰিলে আমাৰ ব্লাউজ পিন্ধাত বা সিলাই কৰাত অসুবিধা হ'ব, সৰু হৈ যাব। গতিকে এইটো আমাৰ ডাঙৰ কৰিব লাগিব। তো ডাঙৰ কৰিলে আমি কি কৰিম, এইটো বস্তু যে কটৰি পাৰ্টটো এনেকৈ থম, থৈ পেলাই এনেকৈ আঁচ বহাই যাম। মাৰ্জিন টানিম চাৰিও পিনে এনেকৈ লাহে লাহে টানিব, যাতে মোৰ অলপ টেৰা বেঁকা হৈ গ'ল। চাৰিও পিনে এনেকৈ মাৰ্জিন টানিম, টানি পেলাই এইটো হৈ গ'ল। এতিয়া আমি কি কৰিম, ইটো সাইডে আপোনাৰ 1 ইঞ্চ আৰু এনেকৈ মিলাই ল'ব লাগিব। 1 ইঞ্চ আৰু এইটো সাইডে দিম আমি 1.5 ইঞ্চ। 1.5 ইঞ্চ দিম ইপিনে, এনেকৈ 1.5 ইঞ্চ দিম। আৰু এইটো সাইডে আপোনাৰ 1 ইঞ্চ লৈছোঁ, এইটো সাইডে 1.5 ইঞ্চ লৈছোঁ। তো এনেকৈ টনি দিম। তো ওপৰ ফালে টপ সাইড আৰু নবৰাও, এনেকৈ চিধাই আঁচ টানিম আৰু এইটো সাইডে কি কৰিম, 1/2 ইঞ্চ মান বঢ়াই দিম। এই ফিতাডাল যে আছে, ফিতাডালত 1 ইঞ্চ 1/2 ইঞ্চ ইয়াৰ পৰা ইয়ালৈকে বঢ়াই দিম। তো এনেকৈ বঢ়াই পেলাই ইয়ালৈকে মিলাম আমি। এইটো আধা ইঞ্চি বঢ়াই দিছোঁ, এইটো তললৈকে লৈ আহিম লাহে লাহে। হৈ গ'ল। এতিয়া আমি কি কৰিম, ইয়াৰ চেণ্টাৰ পইণ্ট ওলাম। তো ইঞ্চি টেপটো এনেকৈ ধৰিম, ধৰি পেলাই এনেকৈ দুভাঁজ কৰিম। কৰাৰ লগে লগে আমাৰ চেণ্টাৰ পইণ্ট ওলাই যাব। তো এইটো হ'ল চেণ্টাৰ পইণ্ট। তো ইয়াতে এটা পইণ্ট দিম, আকৌ ইয়াৰ পৰা কি কৰিম, তলৰ পিনে 1.5 ইঞ্চ বঢ়াই ল'ম। তো ইয়াতে আৰু এটা মাৰ্জিন টানিম আমি, ইয়াতে 1.5 ইঞ্চ বঢ়াই ল'লোঁ। ইয়াতে 1.5 ইঞ্চ, এইটো সাইডে 1 ইঞ্চ, 1 ইঞ্চ
1.5 इंच 1.5 इंच তো এতিয়া কি কৰিম আমি ওপৰ ফালেও এনেকে 1.5 ইঞ্চি ওপৰলৈ আৰু এটা দাগ টানিম সমানে এনেকে দাগ টানিম এনেকে 1.5 ইঞ্চি লৈকে ছিঙি গ'ল ওপৰৰ পিনে মই 1.5 ইঞ্চিয়ে বঢ়াইছো তো এনেকে হৈ গ'ল তো ইয়াৰ পৰা কি কৰিম আমি 75 इंच ইয়ালৈকে হল 75 1 इंचर एक घर বাদ দি ফেলে এইটো দুই ঘৰৰ মূৰত তলৰ পৰা দেখাও অলপমান ৰবাচোন ৰবা তো কি কৰিম আমি এনেকে 9 इंच মানে হাফ ইঞ্চ এইখিনিলৈকে হয় হাফ ইঞ্চ আপোনাৰ হাফ ইঞ্চ 1 2 হাফ ইঞ্চৰ এক ঘৰ বাদ দি পেলে যেটো দীঘল আঁচ থাকে হেতু হল 9 ইঞ্চ বুলি কয় তো ইফালে 9 ইঞ্চ ইফালে 9 ইঞ্চ এনেকে দাগ টানিম তো আগতে কি কৰিম আমি এইটো বস্তু এনেকে মিলাই লম তো ইয়াৰ পৰা সৰি ইয়াৰ পৰা এলৈকে মিলাই ললো ইপিনে এনেকে মিলাই লম এনেকে মিলাওতে লাহে লাহে মিলাব খৰধৰ কৰিলে বস্তুটো এনেকুৱা হয় এতিয়া কি কৰিম ইফালে 9 ইঞ্চ তো সব ইপিনে মিলাম 9 ইঞ্চ ইয়ালৈকে হয় 9 ইঞ্চ ইপিনেও ইয়ালৈকে হয় 9 ইঞ্চ দুই সাইডে 9 ইঞ্চ এনেকে লম লৈ পেলে একদম মাজৰ পৰা এনেকে দাগ টানিম তো এইটো আমাৰ কি হ'ব ব্লাউজৰ প্লেট থাকে সন্মুখৰ মানে কটুৰি যেটো প্লেট থাকে তলৰ পিনে এইটো প্লেট হ'ব এনেকে ভাঁজ লগাই যেটো দিয়া হয় এইটো প্লেট হ'ব তো এতিয়া আমি কাটিং কৰিম তো হৈ গ'ল মোৰ এনেকুৱা এইটো বঢ়াই ললো কটুৰি পাত তো এইটো আছিল আগৰ এইটো এতিয়া বঢ়াই দিলো এনেকে সাইডৰ পিনে দুই সাইডে বঢ়াই দিলো 1 ইঞ্চি হাফ 1.5 ইঞ্চি তলৰ পিনে 1.5 ইঞ্চি এনেকে ওপৰৰ পিনে এটা দাগ টানিলো 1.5 ইঞ্চি লৈকে তো এনেকে প্লেটৰ কাৰণে জোখ দি ললো তো হৈ গ'ল তো এতিয়া আমি এইটো কাটিম তো এয়া কাটি ললো তেতিয়া আমি বাস কাপোৰত দেখাম আপোনালোকক তো এয়া হৈছে মেইন কাপোৰ ব্লাউজৰ আৰু এয়া হৈছে লাইনিং তলত দিয়া কাপোৰ এইটো হৈছে আস্তৰ বুলিও কোৱা হয় এইটো আস্তৰ হয় তো এইটোত কাটি পেলে আপোনালোকক দেখাম তো এয়া মেইন কাপোৰ আস্তৰ এনেকে দুই ভাঁজ কৰি ললো এতিয়া মই বেক পাৰ্টটো কাটিম আপোনালোক আগতে বেক পাৰ্টটো কাটি দেখাম তো এইটো হৈছে বেক পাৰ্ট এই মাস্টার পিও তো এয়া হৈছে বেক পাৰ্টটো এনেকে আস্তৰ পাৰি ললো পাৰি কেনে দুভাঁজ কৰি পাৰি ললো তো এনেকে মিলাই লম মই তো এনেকে বেক পাৰ্টটো পাৰি ললো একদম সমানকে পাৰিব লাগিব অলপ ইফাল ইফাল হ'ব নোৱাৰে এনেকে পাৰি ফেলে মই তো এনেকে মাৰ্জিন টানি লম দাগ টানি লম চাৰিওপিনে
এনেকৈ টানি ল'লোঁ। ইপিনে আৰু নিদিলোঁ, ইপিনে একদম কাপোৰ সমান সমানকৈ ল'লোঁ, কাগজ পেপাৰৰ সমান সমানকৈ কাপোৰ ল'লোঁ। এনেকৈ দুভাজ কৰি পেলাই এইটো চাইড আমাৰ অলপ এইটো বাদ যাব, এইখিনি হৈ গ'ল। এতিয়া কাটিম। তো বেক পাৰ্ট কাটিং হৈ গ'ল। তো পিছত মই নেক ডিজাইনটো পিছত দেখুৱাম আপোনালোকক। এতিয়া বলক ফ্ৰণ্ট চাইডটো। তো এতিয়া আমি স্লিপটো আগতে কাটি ল'ম। তো স্লিপটো কেনেকৈ কাটিম, তো এই যে চিলাইডাল আছে এনেকৈ, আৰু আগতে লেন্থটো ল'ম। লেন্থটো ইয়াৰ সমানে ৰাখিম। ওপৰলৈ ½ ইঞ্চি চিলাইত গুচি যাব, তলৰ পিনে ½ ইঞ্চি গুচি যাব। তো এইখিনি 1 ইঞ্চ মই বেছিকৈ ল'লোঁ। এইখিনি বেছিকৈ ল'লোঁ, মই 1 ইঞ্চ বেছিকৈ ল'লোঁ, কাৰণ চিলাইত গুচি যাব ½ ইঞ্চি, ওপৰত ½ ইঞ্চি। তো 1 ইঞ্চি গুচি গ'লে এইখিনি আমাৰ লেন্থ থাকিব। তো এনেকৈ ইয়াতে এটা মাৰ্জিন দিম, আৰু এইপিনে কি কৰিম, আমি 1.5 ইঞ্চি এক্সট্ৰাকৈ ল'ম। মই 1.5 ইঞ্চি, এই হৈছে 1 ইঞ্চ। তো এইখিনি লৈ গৈছে 1.5 ইঞ্চ। তো 1.5 ইঞ্চ ল'ম মই ইয়াতে, 1.5 ইঞ্চ বেছিকৈ ল'লোঁ ইয়াতে মাৰ্জিনৰ কাৰণে। তো ইয়াৰ পৰাও 1.5 ইঞ্চ বেছিকৈ ল'ম, ইয়ালৈকে ল'লোঁ বেছিকৈ। এতিয়া কি কৰিম, এনেকৈ মিলাই ল'ম, আৰু এইটো চিলাইৰ পৰা এনেকৈ ল'লোঁ। তো এনেকৈ এই আঁচডালত এনেকৈ ৰাউণ্ড কৰি এনেকৈ মিলাই দিম। তো হৈ গ'ল স্লিভ হৈ গ'ল। স্লিভ মানে হাত, দুটা হাত হৈ গ'ল। 4টা পাৰ্ট আছে, দুটা এনেকৈ 2টা পাৰ্ট হৈ গ'ল। 2খন হাতৰ হৈ গ'ল। হৈছে হাত কমপ্লিট হৈ গ'ল। আশা কৰোঁ আপোনালোকে বুজি পাইছে। তো ফ্ৰণ্ট পাৰ্টৰখিনি বাকী ৰ'ল, বেক পাৰ্ট আৰু হাত হৈ গ'ল আমাৰ। এয়া হৈছে বেক পাৰ্ট, এয়া হৈছে হাত হৈ গ'ল। তো এতিয়া বাকী আছে আমাৰ ফ্ৰণ্ট চাইড। তো এইকেইটা হৈছে ফ্ৰণ্ট চাইডৰ পাৰ্টকেইটা। পোনপ্ৰথমে যিটো কাটিছিলোঁ সৰু আছিলে, এইটো আমাক নালাগে, এইটো আমি পেলাই দিম। এইটোৰ জোখত এইটো ডাঙৰ বনাইছোঁ, এইটোহে ল'ম। এতিয়া এইটোৰ জোখতহে কাটিম আমি। তাৰপিছত ইয়াত মই 80 চেণ্টিমিটাৰ কাপোৰ লৈছিলোঁ। বেক পাৰ্ট আৰু হাত হৈ গ'ল। এতিয়া যিমানখিনি বাকী ৰ'ল, ইয়াত আমি ফ্ৰণ্ট পাৰ্ট এনেকৈ পাৰি ল'ম, পাৰি পেলাই কাটিং কৰিম। তো মই পাৰি লৈ পেলাই আপোনালোকক কাটি পেলাই দেখাই আছোঁ। তো এনেকৈ পাৰি ল'লোঁ, দুভাজকৈ কাপোৰ ল'লোঁ। এনেকৈ দুভাজ কৰি কাপোৰখন দুভাজকৈ ল'লোঁ। ইপিনে হৈছে বন্ধ চাইড, ইপিনে খোলা চাইড। তো দুভাজকৈ এনেকৈ ল'লোঁ, আৰু এনেকৈ পাৰি ল'লোঁ। গোটেইকেইটা পাৰি পেলাই এনেকৈ দাগ টানি ল'ম। ঠিক তেনেকৈ এইটো এনেকৈ দাগ টানি ল'ম।
তো এইটো সমান সমানকৈ টানিব আপোনালোকে। হৈ গ'ল। তো এয়া হৈছে বেল্ট। এইটো মই পাৰি ল'লোঁ, এনেকৈ দাগ টানি ল'ম। আপোনালোকে দাগ টানিলে ডাঙৰ হ'লেও কথা নাই, কিন্তু সৰু নকৰিব একদম। ডাঙৰ হ'লেও কাটি পেলাব পাৰিব পিছত, কিন্তু সৰু হ'লে যে আকৌ দিগদাৰ হ'ব। সেইকাৰণে অলপ ডাঙৰকৈ লৈছোঁ আঁচ টানি পেলাই এনেকৈ কাটি পেলাই দেখাম। তো গোটেইকেইটা এনেকৈ কাটিম। এনেকৈ গোটেইকেইটা কাটি ল'ম। তো কমপ্লিট হৈ গ'ল মোৰ। এয়া হৈছে ফ্ৰণ্ট পাৰ্ট। ফ্ৰণ্ট ফালে দুটাৰ ছাইড থাকে, এইটো এটা এইটো এটা। এই দুটা হ'ল স্লিভ, এটা স্লিভ হ'ল, বেল্ট হৈ গ'ল। তো বেক পাৰ্টটো এয়া হৈছে মোৰ বেক পাৰ্ট। এইটো হৈছে বেক পাৰ্ট। কভাৰ নহয় কাৰণে মই এনেকৈ দেখাব লগা হৈছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে। তো আশা কৰোঁ আপোনালোকে ঘৰত নিশ্চয় চাই বনাব পাৰিব। তো চোৱাৰ বাবে ধন্যবাদ। আৰু প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰক, আৰু লাইক কৰক, শ্বেয়াৰ কৰক, মোক ছাপোৰ্ট কৰক। ধন্যবাদ।